ষষ্ঠদশ বিধানসভাৰ প্ৰথমখন অধিৱেশনলৈ মাজত এটা দিন এতিয়াও বিৰোধী দলপতি থিৰাং কৰিব পৰা নাই কংগ্ৰেছে কংগ্ৰেছ বিধায়িনী দলৰ বৈঠকক লৈও অনিশ্চয়তা কংগ্ৰেছে এই পৰ্যন্ত বাছনি কৰিবই পৰা নাই বিৰোধী দলপতি 21 মেৰ পৰা 4 দিনীয়াকৈ অনুষ্ঠিত হ'ব ষষ্ঠদশ অসম বিধানসভাৰ প্ৰথমখন অধিৱেশন কংগ্ৰেছৰ পৰা নিৰ্বাচিত হ'ল 19 জন বিধায়ক পিছে বিৰোধী দলৰ দলপতি কাক বাছনি কৰিব সেয়া এতিয়াও নিশ্চিত কৰিব পৰা নাই কংগ্ৰেছে কাক বিধায়িনী দলৰ দায়িত্ব দি বিধানসভাত শাসক পক্ষৰ বিৰুদ্ধে অধিক সৰব হ'ব কংগ্ৰেছে নিৰ্বাচনী ফলাফল ঘোষণাৰ প্ৰায় 2 সপ্তাহ উকলিল কিন্তু এই পৰ্যন্ত বাছনি কৰিব নোৱাৰিলে বিধায়িনী দলৰ দলপতি কি প্ৰদেশ কংগ্ৰেছৰ সভাপতি গৌৰৱ গগৈ অথবা কি সাংসদ ৰকিবুল হুছেইন দুইগৰাকী নেতাই ঠেলা মাৰে দিল্লীৰ নেতৃত্বলৈ বিধায়কে ঠেলে হাইকমাণ্ডলৈ অভিজ্ঞতা আৰু যোগ্যতাৰ ভিত্তিত যদি দলপতি নিৰ্বাচিত হয় তেন্তে 6 বাৰৰ বিধায়ক ৱাজেদ আলী চৌধুৰীৰ নাম আছে শীৰ্ষত আনহাতে সংখ্যালঘু প্ৰীতিৰ চেকা আঁতৰাবলৈ একমাত্ৰ সংখ্যাগুৰু বিধায়ক হিচাপে নিৰ্বাচিত জয়প্ৰকাশ দাসক দিব নেকি দলপতিৰ দায়িত্ব উল্লেখযোগ্য যে কেন্দ্ৰীয় পৰ্যবেক্ষকে ইতিমধ্যে সকলো বিধায়কৰ লগত আলোচনা কৰিছে দলপতি সন্দৰ্ভত 19 গৰাকী বিধায়কৰ পৰাই পৃথকে পৃথকে মতামত লৈছে নিয়ম অনুসৰি প্ৰতিজন বিধায়কৰ উপস্থিতিত বিধায়িনী দলৰ বৈঠকত চূড়ান্ত কৰিব লাগিব দলপতিৰ নাম অসম প্ৰদেশ কংগ্ৰেছ কমিটিৰ সভাপতি গৌৰৱ গগৈ বৰ্তমান দিল্লীত আছে গতিকে দিল্লীৰ পৰাই দলপতি কোন হ'ব তাৰ নিৰ্দেশ দিব নে অসমলৈ আহি দলপতিৰ নাম ঘোষণা কৰিব সেয়া পৰৱৰ্তী সময়ত গম পোৱা যাব